guys, welcome to my channel Dorangnya Apa. আজি মই এনেকুৱা ঠাইত যাম য'ত আমাৰ খুড়া এজনে বজাৰ ফাৰ্ম খুলিছে, তাতে এবাৰ যায় বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন আপোনালোকে প্লিজ সাবস্ক্রাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, নকৰিব কেনেকুৱা ফাইনেলি আহি পালোঁ ব্ৰইলাৰ ফাৰ্ম এখন, য'ত আপোনালোক কৈছিলোঁ যে মই ব্ৰইলাৰ ফাৰ্ম এখনত যাম বুলি। ফাইনেলি আপোনালোকক দেখুৱাব পাৰিছোঁ। আপোনালোকে চাই থাকক। তাতে খুড়াই কাম কৰি আছে। খুড়াৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। आग लगी पानी में भी किसी की जवानी में भी उठने लगा धुआं सा। बोलो बोलो कोई बोलो किसी ने भी कभी बोलो पानी में देखा शोला। आग लगी पानी में भी किसी की जवानी में भी उठने लगा धुआं सा। पानी हुए आছো হয় চাফা কৰিব লাগে, নহ'লে বিজাল হয়। হয় হয় এইটো যদি পানী শাস্তি যদি বিজাল হয় হয় তাত আকৌ তাৰ বেমাৰ বেলেগকৈ হ'ব। হয় সেইকাৰণে এইটো ৰেগুলাৰ তাৰমানে পানী দিয়ে গুটি হয় এইটো একদম পুৰা জাবৰ দি হয় চাফা কৰিব লাগে। হয় চাফা চুফা কৰি পেলাই আকৌ পানীটো ধুই পখালি বঢ়িয়াকৈ দি যাওঁ। তাৰ কিছু বীজাণুটো ৰাখিলে আকৌ হেৰি হৈ যায়, হয় পিছত প্ৰব্লেম আহে নহ'লে। সেইকাৰণে এইটো চাফ চিকুণ কৰি বঢ়িয়াকৈ যাওঁ। ইয়াতে ব্ৰইলাৰ কিমানমান আছে? কোম্পানীৰ পৰা 1200 দিছিল। হয় অলপ কিছুমান অলপ দুৰ্বল পোৱালি আছিল, হয় 48টামান গুচি গৈছে। এতিয়া হয় 48 মান দিল, বাকীখিনি আছে না। এই কিমান দিনমান হ'ল এই ডাঙৰ হৈছে দেখোঁ? কিমান দিনমান লাগিল? এইটো হেৰি দিছিল 30 তাৰিখ ডিচেম্বৰ। হয় প্ৰায় একমাহ পাৰ হ'ল। একমাহ পাৰ হ'ল। 31 তাৰিখে 31 তাৰিখৰ পৰা হয় এতিয়া এভাৰেজ আছে ৱেইট সেইটো 2 কিলো 200 250 এনেকুৱা। বোলো ময়ো এটা ইউটিউব চেনেলত কাম কৰি আছোঁ। মই বোলো আজি দাদাৰ ফাৰ্মখনকে দেখাওঁ বুলি আহিছোঁ একবাৰ। খুলি ভাল হয় আৰু হয় পানীবিলাক হেৰি কৰি দিব লাগে। হয় মোৰ কাম এয়াই আৰু এতিয়া ৰাতিপুৱা এইবিলাক চাফা কৰিলোঁ, অলপ উল্টি পাল্টি দিলোঁ হয় গৰু গাড়ী। এতিয়া আকৌ এইটো কাম কৰিম। এইবোৰ কিমান দিন পাছত আপোনাৰ এই কোম্পানীয়ে লৈ যাব? 30 দিনত 30 দিনত 37 হয়। বেছি নাই পিছে আৰু দুদিন আৰু 2 দিন। দুদিন আছে, কালি পৰহি। হয় তাৰপিছত আকৌ 10-12 দিন আকৌ গেছ দিম হয় চাফা কৰোঁতে। হয় তাৰপিছত আকৌ পোৱালি কমাই দিম। সেনেকুৱা ইয়াতে মানুহ নিজে কাম কৰে নে মানুহ বেলেগ ৰাখে আপুনি? মই নিজে নিজে অঁ ক'ৰবাত ট্ৰেইনিং লৈছিল নে আপুনি? নাই ট্ৰেইনিং ল'ব লাগিলে নিজে অলপ হেৰি কৰি বুজি পাইছোঁ। হয় এইটো কেতিয়া কি কৰিলে কি হয় হয় সেইটো আৰু নিজে অলপ হেৰি কৰি মাথা মাতি আৰু মাথাটো খটাওঁ আৰু হয় অলপ মাথাটো খটালে আহি যায়। সেইবিলাকে কৰিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব।